পাহাৰকেইটা বগাই আহিলোঁ এতিয়া খোজকাঢ়ি আহি আছোঁ প্ৰায় 2 ঘণ্টামান খোজেই কাঢ়িবলগীয়া হয় ৰাতিপুৱা 2টা বজাৰ পৰা আমি খোজকাঢ়িছোঁ এতিয়া 6টামান বাজিছে আমি আমাৰ যিটো হাউচ আছিলে গেষ্ট হাউচ আছিলে দং ভেলী তালৈ আমি গৈ আছোঁ এটা সুগম ৰাস্তাৰে ঘূৰি আছোঁ আৰু খন্তেক সময়ৰ পাছতে আমি এখন হেঙিং ব্ৰিজ পাৰ হৈ এখন জংঘলৰ মাজেৰে আমি আমাৰ গেষ্ট হাউচটো পাম গতিকে আপোনালোকক দেখুৱাইছোঁ দং ভেলীখন চাই লওক দং ভেলীৰ এখন প্লেচ হয় দং প্লেচ গোটেইখন চাই লওক আমি গৈ আছোঁ এতিয়া আৰু পাহাৰবোৰ দেখিছে চাগে কি ধুনীয়া ধুনীয়া পাহাৰ আৰু ইয়াত গছ বুলি ক'বলৈ বহুত ডাঙৰ ডাঙৰ পাইন গছ আছে চাওক এইবিলাক চব পাইন গছ আছে ডাঙৰ পাইন গছ আমাৰ তাত ৰুই আমি জীয়াব নোৱাৰোঁ কিন্তু ইয়াত গোটেই পাইন গছেই এইবিলাক মানুহৰ ঘৰ হয় এটা ঘৰ হয় লোকেল মানুহ হয় ইয়াৰ লোকেল মানুহবিলাকৰ লগত কথোপকথন হৈছিলে ফুল লিখে কালিজ ফুল নে কি আছিলে অৰুণাচলৰ যে মুখ্যমন্ত্ৰী এটা আছিলে কালিজ ফুল নেকি তাৰে বাসিন্দা আৰু তেওঁৰে বাসিন্দা আৰু আমি গৈ আছোঁ পামগৈ আৰু অলপ দূৰ ভাগৰ লাগি গৈছে ৰাতিপুৱা মানে কি হ'ল কমলা এটা কামো মাৰি পঠিয়াই দিলোঁ এইটো আচলতে একচুৱেলি বোলে পাহাৰৰ মাজত বনৰীয়া কমলা আছে টেঙা মানে অতিপাত টেঙা আৰু জ্বালা মানে অতিপাত জ্বালা এতিয়া মুখখন মানে ডেৰাই আছে পাহাৰৰ ওপৰত উঠি গৈ লাষ্টত কি হ'ল পানী পিয়া লাগিলে কি কৰিম এতিয়া পানী যিমান নিছিলোঁ চব খতম হৈ গ'ল অৱশেষত আমাৰ বন্ধু এজনে দেখালে পাগাক বুলি কয় আৰু নেপুলিয়ান বসুমতাৰী আহিছিলে আমাৰ লগত আমাৰ একেই আমাৰ কৰ্মীয়ে হয় কৰ্মসূত্ৰে আমি একেটা অফিচতে কৰোঁ আৰু এতিয়াও মানে সেই টেঙাটোৱে দে আছে মানে পুৰা ধুনীয়া হৈ আছে মানে ইমানেই হট আছে ৱাটাৰফলছ ইমানেই আছে মানে যোন শব্দটো চাগে আপোনালোকেও শুনিবলৈ পাইছে আৰু বেছি নাই আৰু 300-200 মিটাৰ যোৱাৰ পাছতে আমি এখন হেঙিং ব্ৰিজ পাম আৰু আপোনালোকক হেঙিং ব্ৰিজখন আপোনালোকক দেখুৱাম মই আপোনালোকে চাই থাকক এনেকুৱা এটা দুঃসাহসিক কাম আগৰবাৰ কৰিছিলোঁ আনিনিলৈ গৈছিলোঁ যদিও মোবাইলটো ছুইচ অফ হৈ গ'ল আমি তাত কেম্প তৰি পিনি আছিলোঁ নদীৰ কাষত আৰু এই কেম্প তৰি পিনি থাকোঁতে মোবাইলটো চাৰ্জ দিব নোৱাৰিছিলোঁ কাৰণে ভিডিঅ'টো কৰিব পৰা নাছিলোঁ এতিয়া মই আপোনালোকৰ মনোৰঞ্জনৰ অৰ্থে কেতিয়াবা দং ভেলীলৈ আহিলে এক্সপিৰিয়েঞ্চটো মোক সুধিব পাৰে মোৰ কণ্টেক্ট নম্বৰ আছে মোৰ ব্লগছত আপোনালোকে সুধিব পাৰে মই আপোনালোকক সবিশেষ জনাই দিম ক'ত কেনেকৈ গ'লে কাৰ লগত থাকিলে কাৰ লগত কেনেকৈ হোটেলত কথা পাতিব লাগিব সকলো সবিশেষ মই আপোনালোকক জনাই দিম চাই থাকক অলপ দূৰ মই গৈ আছোঁ আপোনালোকক মই দেখুৱাম